নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ ৰাতিপুৱা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 13 ফেব্ৰুৱাৰী। অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেসমূহ খবৰ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ পূৰ্বে বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্ট চমুকৈ BDF-এ এক বিশেষ দাবী উত্থাপন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজন বাঙালী সাংসদ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে সংগঠনটোৱে দাবী জনাইছে। বাংলাদেশত চলি আছে সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচন যিটো দল জয়ী হয় সেইটো দল চৰকাৰ গঠন কৰিব পাৰে, নতুন প্ৰধানমন্ত্ৰী হ'ব পাৰে। কিন্তু আপুনি জানেনে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাহিলী দৰমহা কিমান? বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাহিলী দৰমহা হৈছে বাংলাদেশী টকা হিচাপত 1,15,000 টকা আৰু ভাৰতীয় টকা হিচাপত এই ধনৰ পৰিমাণ প্ৰায় 85,000 টকা।